শ্ৰীমতী জেচিন কুম্বাং পাও তাঁতশালত সপোন ফুলোৱা এগৰাকী দক্ষ শিপিনী হস্ততাঁত বস্ত্ৰশিল্পী তথা ব্যৱসায়ী তাঁতৰ শালত সৃষ্টিশীলতাৰে সুন্দৰ বস্ত্ৰ তৈয়াৰ কৰি 2017 চনৰ পৰা ব্যৱসায়িক দৃষ্টিৰে গ্ৰাহকৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস নিজস্ব উদ্যোগত আৰম্ভ কৰা সূৰুজমুখী যাত্ৰাৰ ফচল হৈ ধেমাজি গুৱাহাটী আৰু ডিব্ৰুগড়ত এতিয়া সফলতাৰে উজলিছে কাংকান ধেমাজিৰ তিনিখনকৈ বিপণী মিচিং আৰু আন জনগোষ্ঠীৰ ফুলৰ আৰ্হিক সংমিশ্ৰিত ৰূপত তুলি ধৰি তৈয়াৰ কৰা কাংকান ধেমাজিৰ বস্ত্ৰ এতিয়া দেশজুৰি সমাদৃত অসমৰ ঐতিহ্য সংস্কৃতিক প্ৰতিফলন ঘটাই আকৰ্ষণীয় বয়ন শৈলীৰে তৈয়াৰ কৰা হৈছে এই কাপোৰসমূহ এই প্ৰতিষ্ঠানৰ জৰিয়তে উপকৃত হৈছে ৰাজ্যৰ শতাধিক শিপিনী অসমীয়া বস্ত্ৰশিল্পই লাভ কৰিছে এখন বিশাল বজাৰ এগৰাকী শিপিনীৰ পৰা উদ্যোগী মহিলালৈ এক উত্তৰণৰ যাত্ৰা জেচিন কুম্বাং পাওৰ বস্ত্ৰশিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জেচিন কুম্বাং পাওলৈ অসম গৌৰৱ বঁটা আগবঢ়াই ৰাজ্য চৰকাৰ গৌৰৱান্বিত